আসসালামু আলাইকুম প্ৰিয় বন্ধুসকল, আপোনালোকে কেনে আছে? মই আল্লাহৰ ৰহমতে উদয়াই ভালেই আছোঁ। আশা কৰোঁ আপোনালোকে আল্লাহৰ ৰহমতে উদয়াই ভালেই আছে। প্ৰিয় বন্ধুসকল, পবিত্ৰ কোৰআন শৰীফত সূৰা আল আনাম 101 আল্লাহ তাআলাৰ ইৰশাদ, তেওঁ আসমান আৰু জমিনসমূহক আগতীয়াকৈ থকা কোনো নমুনা ব্যতিৰেকেই সৃষ্টি কৰিছে। তেওঁৰ কোনো সন্তান থাকিব পাৰে কেনেকৈ, যেতিয়া তেওঁৰ কোনো স্ত্ৰীয়েই নাই, আৰু তেওঁই সমগ্ৰ বস্তুক সৃষ্টি কৰিছে আৰু তেওঁ সকলো বস্তুক সম্পৰ্কে জানে। কোনে কি কয় সেইটো শুনে, সকলো বস্তুৰেই ওপৰত ক্ষমতাৱান, আৰু তেওঁ অতি পবিত্ৰ, অতি দয়ালু। সূৰা আল ৱাকিয়া 58-59 নম্বৰ আয়াতত আল্লাহ তাআলাৰ ইৰশাদ, আচ্ছা কোৱাচোন, তোমালোকে নাৰীৰ গৰ্ভত যি শুক্ৰবিন্দু পहुঁচাই দিয়া, সেয়া তোমালোকেই সৃষ্টি কৰা নে মই সৃষ্টি কৰোঁ? সূৰা আল ৱাকিয়া 63-64 নম্বৰ আয়াত। মহান আল্লাহ তাআলাৰ ইৰশাদ, আচ্ছা কোৱাচোন, তোমালোকে জমিনত যি বীজ ৰোৱা, সেয়া তোমালোকেই অংকুৰিত কৰা নে মই অংকুৰিত কৰোঁ বা অংকুৰণ কৰোঁ? মহান আল্লাহ তাআলাৰ ইৰশাদ, সূৰা আল ৱাকিয়া 68 আৰু 72 নম্বৰ আয়াত। আল্লাহ তাআলাৰ ইৰশাদ, আচ্ছা কোৱাচোন, তোমালোকে যি পানী পান কৰা, সেয়া ডাবৰৰ পৰা তোমালোকেই গ্ৰহণ কৰিছা নে মই তাৰ বৰ্ষণকাৰী? যদি মই ইচ্ছা কৰোঁ তেন্তে সেই পানীক তিতা লবণাক্ত কৰি দিব পাৰোঁ, তথাপিও দেখোন তোমালোকে সুক্ৰিয়া কৃতজ্ঞতা আদায় নকৰা। আচ্ছা কোৱাচোন, তোমালোকে যি জুই জ্বলাই থাকা, তাৰ বৃক্ষক তথা অন্য ইন্ধনৰ সামগ্ৰীক তোমালোকেই সৃষ্টি কৰিছা নে মই সৃষ্টি কৰিছোঁ? এতিয়া প্ৰিয় বন্ধুসকল, আকৌ আহক ইফালে সূৰা আল আনাম 95 নম্বৰ আয়াতত আৰু 99 নম্বৰ আয়াতত আল্লাহ তাআলাই কি কৈছে, অলপ দীঘলীয়াকৈ আপোনালোকক কওঁ আৰু আপোনালোকে বস্তুটো চাওক কেনেকৈ হয়। মহান আল্লাহ তাআলাই আকাশ আৰু পৃথিৱীত কি কি সৃষ্টি কৰিছে, ইয়াৰ বিষয়ে কেইটামান ইয়াত দি আছে, আপোনালোকে চাব। তো প্ৰিয় বন্ধুসকল, আপোনালোকে চেষ্টা কৰিব অলপ ভালদৰে শুনিব। আকৌ আয়াতৰ নম্বৰটো কৈছে সূৰা আল আনাম 95 নম্বৰ আয়াতত, 99 নম্বৰ আয়াতত এঠাইত ইৰশাদ হৈছে, নিঃসন্দেহে আল্লাহ তাআলা বীজ আৰু আৰ্থিক বিদীৰ্ণকাৰী, আৰু তেওঁৱেই নিৰ্জীৱৰ পৰা সজীৱক উলিয়াই আৰু তেওঁৱেই সজীৱৰ পৰা নিৰ্জীৱক উলিয়াই। তেওঁৱেই আল্লাহ, যাৰ এনেকুৱা কুদৰত বা ক্ষমতা আছে। গতিকে তোমালোকে আল্লাহ তাআলাক এৰি কলৈ গৈ আছা? সেই আল্লাহেই ৰাতিৰ পৰা প্ৰভাত বিকাশকাৰী, আৰু তেওঁ ৰাতিক বনাইছে বিশ্ৰামৰ নিমিত্তে। তেওঁ সূৰ্য চন্দ্ৰৰ গতিৰ হিচাপ নিয়ন্ত্ৰণ ৰাখিছে, আৰু এইবোৰৰ গতিৰ হিচাপ এনে সত্তাৰ ফালৰ পৰা নিৰ্ধাৰিত হৈ আছে, যিজন বৰ ক্ষমতাৱান আৰু মহাজ্ঞানী। আৰু তেওঁ তোমালোকৰ উপকাৰৰ বাবে নক্ষত্ৰৰাজিক সৃষ্টি কৰিছে, যাতে তোমালোকে সেইবোৰৰ সহায়ত ৰাতিৰ অন্ধকাৰত স্থল আৰু জলভাগত পথৰ সন্ধান লাভ কৰিব পাৰা। আৰু মই এই নিদৰ্শনবোৰ বিশদভাৱে বৰ্ণনা কৰি দিছোঁ সেই লোকসকলৰ বাবে যিসকলে ভাল বেয়াৰ জ্ঞান ৰাখে। আৰু তেওঁৱেই আল্লাহ, যিয়ে তোমালোকক মৌলিকভাৱে একেজন ব্যক্তিৰ পৰা সৃষ্টি কৰিছে। তাৰ পিছত কিছু সময়ৰ বাবে জমিন হ'ল তোমালোকৰ ঠিকনা, তাৰ পিছত তোমালোকক কবৰৰ হাৱালা সমৰ্পণ কৰি দিয়া হয়। নিশ্চয় মই এই নিদৰ্শনসমূহ বিশদভাৱে বৰ্ণনা কৰিছোঁ সেই সকলো লোকৰ বাবে যিসকলে বুজে। আৰু তেওঁৱেই আল্লাহ, যিজনে আকাশৰ পৰা পানী বৰ্ষণ কৰিছে, তাৰ পিছত একে পানীৰ দ্বাৰা মই জমিনৰ পৰা সকলো ধৰণৰ উদ্ভিদ উলিয়াইছোঁ, উদ্গত কৰিছোঁ। তাৰ পিছত মই তাৰ পৰা সেউজীয়া ফচল উলিয়াইছোঁ। তাৰ পিছত সেই ফচলৰ পৰা মই এনে শস্য গুটি উলিয়াওঁ যিবোৰ এটা আনটোৰ ওপৰত সংস্থাপিত হয়। আৰু খেজুৰৰ পৰা, অৰ্থাৎ ইয়াৰ নতুন নতুন ডাল পাত আৰু শাখাসমূহৰ পৰা এনে থোক ওলায় যিবোৰ ফলৰ ভৰত
তললৈ হালি থাকে আৰু সেই পানীৰ দ্বাৰাই আঙুৰ জৈতুন আৰু ডালিম গছৰ বাগিচা বনাইছোঁ ডালিম গছৰ বাগিচা বনাইছোঁ যাৰ ফলসমূহ বৰণ আকৃতি আৰু সোৱাদৰ ক্ষেত্ৰত এটা আনটোৰ সদৃশ কিছুমান আকৌ অসদৃশ প্ৰতিজোপা গছৰ ফলৰ ফালে অলপ গভীৰভাৱে লক্ষ্য কৰি চোৱা যেতিয়া সেয়া ফলবান হয় একেবাৰে কেঁচা বিস্কাত থাকে তাৰ পিছত সেয়া পকিবৰ প্ৰক্ৰিয়াটো গভীৰভাৱে চিন্তা কৰি চোৱা যে সেই সময়ত সকলো গুণাৱলীৰে পৰিপূৰ্ণ হৈ উঠে নিঃসন্দেহে বিশ্বাসীসকলৰ ভাৱে এইবোৰ বিষয়ৰ মাজত ডাঙৰ নিদৰ্শন নিহিত আছে তো প্ৰিয় বন্ধুসকল এটাই উল্লেখ আছে সূৰা আল জাছিয়া ৩৬ নম্বৰ আয়াত আৰু ৩৬ নম্বৰ আয়াতত আল্লাহ তাআলাই ইৰশ্বাদ কৰিছে যে সকলো প্ৰশংসা একমাত্ৰ আল্লাহ তাআলাৰ বাবে যিজন আকাশসমূহৰ প্ৰতিপালক জমিনৰ প্ৰতিপালক আৰু জগতসমূহৰ প্ৰতিপালক আৰু আকাশসমূহ তথা পৃথিৱীৰ সকলো শ্ৰেষ্ঠত্ব তেওঁৰ বাবেই নিৰ্দিষ্ট তেওঁ মহাপৰাক্ৰমী আৰু প্ৰজ্ঞাৱান প্ৰিয় বন্ধুসকল এয়া হৈছে আল্লাহ তাআলাৰ পবিত্ৰ কোৰাণ শৰীফৰ কথা ও খবৰ মানুহক আহ্বান কৰা মানুহে কেনেদৰে মানুহৰ জীৱন যাপন কৰিব লাগে তাৰ এটা সুপথত পৰিচালিত কৰা হৈছে মহান আল্লাহ তাআলাৰ গ্ৰন্থখন এই কিতাপ কোৰাণ শৰীফ প্ৰিয় বন্ধুসকল আপোনালোকে মোৰ কাৰণে দোৱা কৰিব যাতে মই আৰু এনেকুৱা ভিডিঅ' দিব পাৰোঁ যি ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ ইমান বিশুদ্ধ হয় বা মজবুত কৰিব পাৰে আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু